বন্ধু বান্ধৱীসকল আপোনালোকে মোৰ এতে অন্য ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোকে এতিয়া দেখিব বিচাৰিছে ইয়াত কি হয় তাৰমানে কামলৈ আহিছিলোঁ আৰু তো মানে আহোঁতে ইয়াত ঢেঁকী দিয়াৰ সুযোগ পালোঁ আৰু কিন্তু ময়ো ঢেঁকী দিলোঁ। এয়া আমাৰ ওচৰৰ আইতাই হয়। আমি বাৰু গুৱাহাটী মহানগৰীত থাকোঁ, কেনেকৈনো ক'ত ঢেঁকী কি হয় গম পাম। সেই যিহেতু গাঁৱলৈ গৈছিলোঁ সেয়া সুযোগকণ লৈ ল'লোঁ আৰু এয়া মানে কিহৰ আয়োজন চলি আছে মানে আপোনালোকক জনাই আছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈ চাব। আমাৰ ঘূৰা ফুৰা হৈ গ'ল, এতিয়া ঘৰলৈ আহিলোঁ। এয়া আজি আমাৰ দেউৰী মানে বেছি ডাঙৰ নহয় বাৰু, সৰুৱে হয়। তো তাক আমাৰ আজি ভোগৰ মানে যোগাৰ কৰিবলগীয়া হৈছে। লগতে সৰু ল'ৰা ছোৱালী হয় সকলো আহিছে চাই থাকিব ইমান ধুনীয়াকৈ বহি আছে চাওকচোন সৰু সৰু ল'ৰা ছোৱালীকেইটা। কাৰ যে কি নমুনা। আমাৰ দেউৰী সৰু হ'ব পাৰে কিন্তু ইমান ধুনীয়াকৈ সেই মুখত কাপোৰখন বান্ধি লৈছে, মানে এতিয়া ভোগটো সানিব যে সেইকাৰণে ইমান ধুনীয়া মানে লাগিছে ন, কি ক'ম আৰু। এতিয়া মুখত সি কাপোৰখন বান্ধি লৈছে। আচলতে আজিৰ এই ভোগটো হৈছে মানে গৰখীয়া ভোগ বুলি কোৱা হয়। মানে যেতিয়া ধৰক আপোনাৰ গৰু এটাই মানে পোৱালি এটা জন্ম দিয়ে, তো তাৰ এমাহ হৈ যোৱাৰ পিছত মানে এই ভোগটো মানে ভগৱানৰ নামত উৎসৰ্গা কৰা হয়। তাৰপিছতে মানে সেই যে গৰু গাখীৰটো আমি ভগৱানৰ মানে আমি যিটো পূজা কৰোঁ সেই পূজাত আমি ব্যৱহাৰ কৰিব পাৰোঁ। যদিহে এই গৰখীয়া ভোগটো দিয়া নহয় তেনেহ'লে গাখীৰখিনি মানে পূজা কৰিব নোৱাৰি। তো সেইবাবে আজি আমাৰ এনেকৈ সৰু সুৰাকৈ আৰু ভোগ এটাৰ আয়োজন কৰিছিলে আমাৰ মামীয়ে আৰু। তো ময়ো মানে আগতে ধৰক এইটো সুযোগ পোৱা নাছিলোঁ, ময়ো চালোঁ, আপোনালোকো দেখুৱালোঁ।